সেই কথাটো মই আলোচনা কৰোঁ কে কেঁচা হালে আকৌ ৰৈ দিওঁ কি হয় আলোচনা অথনি যে আৰম্ভ কৰিছিলোঁ কথাটো তই কোন দেশৰ ৰাষ্ট্ৰদূত হা তোৰ লগত যে মই কথা আলোচনা কৰিম এইজনে আকৌ দুটৰ লগতহে আলোচনা কৰিছে ময়ো চিয়াদি হয় নহয় তই ৰজা তই ৰাষ্ট্ৰদূত পঢ়িছ ঐ এই ৰেজিষ্টাৰ বুকখন গডৰেজত ভৰাই থচোন অৰি কি জুমি আছে বাইলুং মোৰ টেবুলৰ ফালে গৈছে বিউটিহে গৈছে চাইনিজ আৰ্মি যোৱা নাই নহয় নোট কৰক বুজিছা হয় হয় চা খাটাং কিবা এটা আছে মানে ফাইলটো পৰি গৈছে হাতত হাত চকুত চকু কি চাওনি চা ঐ তই ওলাচোন ওলা বুজিছা এপাক আহিব হয় হয় ই কোৱা কথাটো হয় এই ইহঁত দুটা মানে আপুনি নোট কৰকচোন নোট কৰক কমলটো মানে তাক পেন এটা আনিবলৈ দিলো সি বগা চিয়াহী পেন এটা লৈ আহিছে বগা পেপাৰত বগা চিয়াহী দি কেনেকে লিখিব কওকচোন তাতকৈ চিধা নকয় কিয় ৰিফিল নাই বুলি লাজ নাপায় ইমান দিন চাকৰি কৰিলে দুটা পেন ৰাখিব নোৱাৰে লওক নেলাগে নেলাগে আহিব ৰ'ব এই লওকচোন এইবিলাক কৰি নাথাকিব লওক নোট কৰক কি কৰি আছে আপুনি হা? দুইটা ঠেল ঠেলকে চাই থাকিম নে আলোচনাটো কৰো তই কিহৰ ইমান উৎপাত লাগিছ এয়া আহিব চা 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 এই এইটো মানে কহ কেইটা মোক কিবা এটা হৈছে মানে ক'ত কি হৈছে ভালকে কওকচোন মানে মই কালি ৰাতি বাইলুঙক সপোনত দেখিছিলো উঠা লোৱা একাপ খাই লোৱা লোৱা পিছৰখিনি কওক তাৰ পিছৰ পৰা বাইলুঙৰ প্ৰতি কিবা এটা ফিলিংছ আহি আছে নিজৰ বুলি তাৰমানে কালিৰ পৰা তাইৰ কথা বতৰা চকু নাক ওঠ আঁঠু এইবোৰ ধুনীয়া দেখি আছে একদম ধুনীয়া দেখি আছো আজি দিনতে মই সপোন দেখিছো জানেনে হেই এডালৰ প্ৰেম কৰি পাইছ আপুনি কওক কেইটা এতিয়া তাই মোক দেখিলে ইমান ধুনীয়াকে হাঁহে মই একে পাগল হৈ গৈছো তহঁতৰ লক্ষণটো প্ৰেমেই হয় ন তাইৰ ৰিয়েকশ্যন কেনেকুৱা ভাল তই অপেনলি কৈ দিয়া এই প্ৰেম কৰিম বুলিতো ভাবো কিন্তু তাইক ক'লে যদি তাই বেয়া পায় আকৌ বোলে ৰিয়েকশ্যন বিলাক ভালেই পাই আছে কৈ দিয়ক নহয় ৰ আচ্ছা মই কৈ আছো হা ঐ তই কি কওঁগে বাইগুণটো ঠিক কম মই তোমাক ভাল পাওঁ ঠাঁচকে ধৰিব তই কিয় কবি ভাল পাওঁ বুলি আপোনাৰ হয় কম আপুনি যে ভাল পায় এই ৰ ৰাকেশ মই এবাৰ গৈ বাইলুঙৰ মনটো কনক কৰি চাওঁ এইটো কথাকে আকৌ কনক কিয় ক'ব লাগে এই মূৰ্খ কনক নহয় নক নখ মোৰ মতে পজিটিভ হ'ব তেতিয়াহ'লে দুইটা হস্পিটেলত হস্পিটেলত কিয় পজিটিভ হ'ব যে ইয়াক কৰোণা পজিটিভ নহয় প্ৰেমৰ পজিটিভ এই বহিছ অঁ আমি আহিলো ক'পা দৰা ঘৰৰ পৰা ক'ত দৰা ঘৰপা তোমাৰ দৰা ঘৰৰ পৰা কোনো মোৰ দৰা ৰাকেশ দাৰ ঘৰত ৰাকেশ মোৰ দৰা অঁ কোনে কৈছে পইচা এইজনীক আপুনি বুজাকচোন চা কৰি আছো ৰবা এই ৰাকেশৰ মানে তোৰ প্ৰতি তাৰ এটা বেলেগ ধৰণৰ ফিল আহিছে কোনে কৈছে ই বোলে তোৰ কাৰণে প্ৰেমত পগলা হৈ আছে তই বোলে তাক ইণ্ডিকেটৰ মাৰি আছ মই তাক ইণ্ডিকেটৰ দিছো মই কিন্তু সেই জাতৰ ছোৱালীয়ে নহয় কৈ দিলো হ'লে দৰাই কৈছে বিয়াখন খাবলৈ নাপামগে আৰু এনেই আশা কৰিলো কি হ'ল কিহৰ ইণ্ডিকেটৰ দিলো তোলে মই মানে কি নহয় মানে কথা তুমি কি নহয় মানে মানে তুমি মোলে যে চাই হাঁহিটো মাৰা মোৰ মানে ভিতৰৰ পৰা কিবা ফিলিংছ এটা আহি গৈছে তোলে চাই মানে হাঁহি মাৰিবই নোৱাৰে তোৰ ফিলিংছে আহি গ'ল
কেনেকে এই, এনেকে নাপায়, নাপায়। এনেকে অ, তই কি ল'ৰা এই বাইদেউ চাইজৰ ভণ্টি এজনীক তই ইমান বেয়া চকুৰে চাওঁ আপুনি কেনেকুৱা মানুহ কেকেদা কেনেকুৱা আপুনি অলপ আগত কোৱা নাছিলে আমাৰ দুটাক বিয়া পাতি দিম বুলি চা আৰে তই মোক বিয়াও পাতিবি না না কেকেদা জোৰ দিয়া কাৰণে কৈছো ৰ জেগাত ৰ নাই নাই এনেকে ব্লেম দিলে মই নেথাকোৱে যা হেই, এই চবক আজি ভাল পোৱাই আজি তৰা ঘটক চবকে কোবাম কিহৰ হুলস্থুল কৰিছা মই পানী এগিলাচ খোৱা শান্তি নাপাই তই কোন তই কোন তৰা ঘৰৰ মানুহ এচিষ্টেণ্ট ঘটক তই কি খটক মোক বিয়া পাতি দিয় তই মোক বিয়া পাতি দিয় এই ৰিচিপশ্যন এতিয়া দিম মই ৰিচিপশ্যন নাই অ নিমিলে হ'ব বাৰু কোন ক'ত ছাৰ হয়নে নহয় বাদ দিব লাগে এইবোৰ হা ৰাকেশ কিনো নামতে জোকাই থাকে আপুনি মোক কোন সুধি আছো নক কি দৰকাৰ মই কাৰ লগত কথা পাতি আছো আপুনি চিনিয়ে নাপাই যাওক তই অচিনাকি মানুহৰ লগত কিয় কথা পাতি আছ তই ৰচোন ৰ এই কি হ'ল তোৰ কেলে? খংটো বেছি খং বেছি হৈছে দেই থাইৰয়ডটো টেষ্ট কৰ ছোৱালী মানুহৰ ইমান খং ভাল নহয় ফেচবুকৰ পুৰণা ফটো খুচৰি লাইক মাৰি দিম বাপেকে ভাইৰেল হৈ যাবি ক হে নাই নহয় কেলৈ টেনচনত থকা যেন লাগিছে যে একো নাই দিয়ক কি হ'ল কচোন মোক আত্মেলা বাইদেৱে আজি দেখিও মাতা নাই জানেনে তই কালি যিখন কৰিছ আৰু তাই কিয় মাতিব তোক হে মইনো কি বেয়াটো কৰিলো কওকচোন মোৰ নিজৰ ফিলিংছটো আপোনালোক সকলো লগতে শ্বেয়াৰহে কৰিছো ফিলিংছটো শ্বেয়াৰ কৰাটো বেয়া নেকি বাৰু আপুনি কওকচোন বেয়াটো বা বেয়া নহয় বাৰু তই এটা কাম কৰিবি আগৰ নিচিনাকে বাইলুঙৰ লগত ইজি হৈ তাক মাতি দিবি ঐ বাইলুং মোৰ নামটো উচ্চাৰণ হোৱা যেন পালো কি কাৰণত বা হ'ল হা? নেক্সট টাইম যদি মই নথকাত মোৰ নাম উচ্চাৰণ হয় নামটো সৰু ডাঙৰ বা চিনিয়ৰ জুনিয়ৰ আহ একো মতলবে নাই আৰু মই ছোৱালীজনী অকমান জেংহে কৰিম আৰু মই কথাটো এনেই মোৰ গাত যিমান লাগিব লাগে আপোনাৰ গাত সিমানেই লাগিব লাগে চাওঁ লগাও নে নলগাও ছোৱালী মানুহৰ দমক কেয়াৰ কৰা মানুহ এই কৃষ্ণ কমল খাটনিয়াৰ নহয় কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ অসম পুলিচৰ ডিপাৰ্টমেণ্টত মোৰ নাম আছে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আছাম পুলিচৰ নাম থাকে শদিয়াৰ পৰা ধুবুৰীলৈকে ধৰচোন বিয়াৰ পাছত মই বহুতখিনি কুল হ'লো কিন্তু বিয়াৰ আগত এনকাউণ্টাৰ স্পেচিয়েলিষ্ট বুলি হ'ল আছাম পুলিচত এজনে আছে দা কৃষ্ণ কমল খাটনিয়াৰ তইহে মাৰিব লাগে চেলু আহিলে মস্ত ফটুৱা আপুনি কালি হা কি আজি বহা নাই হে তই ইফালে সিফালে চাচোন পাবি বেলেগত আছে তেনেকৈ পাবি চা কি হলে এই কমলক দুপৰীয়া খাবলৈ বিৰিয়ানী পেকেট আনিবলৈ কৈছো বিৰিয়ানী খাব বৰ ভাল লাগে ছাৰ ভাল লগা বেয়া লগাৰ কথা কোৱা নাই কথাটো হ'ল ছাৰ আপুনি মোক কিয় ফটোৱা বুলি ক'লে বা ৰ'বচোন চিৰিয়াছ কথা এটা পাতি আছো তাৰমানে থানাত মইহে নন চিৰিয়াছ মানুহ ছাৰ ৰ'বচোন আপুনি ছাৰ আপুনি খাব নেকি বিৰিয়ানী কমলক আনিবলৈ খোৱা নোখোৱাৰ কথা কোৱা নাই এতিয়া যিটো চিটুৱেশ্যন চলি আছে বাহিৰৰ বস্তু খোৱাতকৈ নোখোৱাই ভাল ঘৰৰ পৰা টিফিন লৈ আহিবা ভেৰি গুড আইডিয়া ছাৰ আজিৰ পৰা টিফিন চালো মোৰ টিফিনেই নাই কাৰ কাৰ টিফিন নাই মোক এখন লিষ্ট দে আই উইল চেল বি মেনেজ টু অল অফ ইউ 1 to 1 টিফিন ছাৰ অৰ্ডাৰটো পাছ কৰি দিওঁ ছাৰ কি কৈ গ'ল শ্বেক্সপিয়েৰ যে অসমীয়া কথা মুখেৰে নোলায় লিচেন হেল্ল' এভৰিবডি ইন ফ্ৰণ্ট অফ হেল্ল' কি হ'ল কি হ'লনো Listen, I see sir say me and I order to all of you that sir ordered that our tiffin আৱাৰা মানে আমাৰটো বুজাইছে আমাৰটো বুজাইছো yes
টেক শুড বি অল বডি ষ্টাফ ইংলিছেদি একে হাত ফালি পেলাব পাঁজিটো এইটো কিনো কৈছে অসমীয়াতে কওকচোন আপোনাৰো কষ্ট নহয় আমাৰো কষ্ট নহয় মানে ছাৰে অৰ্ডাৰ দিছে যে বাহিৰৰ খানা খোৱাটো এতিয়া বন্ধ বিকজ অফ প্ৰেজেণ্ট চিটুৱেশ্যন ইজ চ' ডেঞ্জাৰাছ ফ্ৰম গ্ৰুপ উই কেৰিং টিফিন ইন আউট ফুড এভইড ফ্ৰম গ্ৰুপটো আকৌ কি ফ্ৰম মানে হৈছে পৰা গ্ৰুপ মানে হৈছে পক্ষ বা দল চ' ফ্ৰম গ্ৰুপ মিনছ পৰাপক্ষ পাকলি ইংৰাজীক পাউডাৰ কৰি দিছে কি হ'ল তই মোক ইংৰাজীত কনলেজ দিবি নলেজ হেই ইংলিছটো বুজি পোৱা নাই বাদ দিয়া গৰম তেলত ঠাণ্ডা পানী দিলে যে চেকে মাৰে তেনেকে ইংলিছ চেচা ওলাই হ'ব এতিয়া আমি কি কৰিব লাগিব সকলোৱে দেখোঁ যে প্ৰত্যেকে কালিলৈৰ পৰা ছাৰে কৈছে নিজা নিজা টিফিন লৈ আনিবি হন টিফিন আছে নে নাই 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 সেইকাৰণে মই ভাবিছিলো বোলো ৰাউণ্ড টেবুলত মই কথাখিনি ডিছকাছ ক'তো কৰোঁ ইয়াত ৰাউণ্ড টেবুল আছে তয়ো সেই বিয়া নহওঁতে শাহুৱাৰ নিচিনা হৈছ চব কথাতে ভুল ধৰ এটা কাম কৰিবিহঁত তহঁতে ডিউটি বাতি বিচাৰি থাকিব নালাগে মোক 500কে দিবি মই টিফিন লৈ আনিম দাট টেৰিফিক টিফিন আমি দোকান চিনি নাপাওঁ হে নহয়নো কি পইচা কথা ক'লে দেখোন চব পলাই দিয়ে চা মই বোলে গুৰুত্ব দিছো নিদিওঁ ছাৰ ষ্টিলৰ টিফিন আনিম নে প্লাষ্টিকৰ টিফিন আনা আৰু তুমি যি আনা চাইজটো চাইজটো এতিয়া তুমি কিমান খোৱা তুমিহে গম পাবা BSFক সুধিব লাগিব BSFহে জানে নেকি তুমি কিমান খোৱা নহয় তেওঁৰ যিমান ডাঙৰ টিফিন নিয়ে তেওঁৰ চাইজটো সমানহে মই আনিম তেওঁ চাইজৰ সমান আনিব টিফিনৰ কথা কৈছো চা মই কিমান আনিম কি টিফিনৰ চাইজটো চা